Good morning, guys. বৰ্তমান কেটা বাজিছে 6:42 হৈছে গোটেইকেইটা উঠিছোঁ এটা দুটাকৈ লাহে লাহে পবালে ৰাতিপুৱাইটো কথা বতৰা আৰম্ভ হৈ গ'ল আৰু কেইটামান এইফালে আছে ওপৰত আছে কেইটামান কাম কৰি আছে কাম কৰে কথা পাতি আছে গুড মৰ্ণিং ভিডিঅ'টো শেষলৈকে চাব এইফালে মাধৱ আছে আৰু চাহ বনাইছা নেকি আমি সোনকালে উঠিছোঁ কেলে মানে ন সোনকালে কেলে উঠিছোঁ ৰাহুল গুড মৰ্ণিং গুড মৰ্ণিং গুড মৰ্ণিং গুড মৰ্ণিং এইফালে ৰাহুলে কিবা কৰি আছে এইফালে অলপ ওলাই যাওঁ ৰাতিপুৱা চাওঁ কালি এইফালে ওপৰলৈ যাওঁ ব'লক গৈ আছোঁ ওপৰলৈ চব বনাই আছে ধুনীয়াকৈ তেনেকৈ একো খাচ নাই আজি ৰাতিপুৱাই এনেই অলপ মাধৱে কালি আমি যোনখিনি খোৱা বোৱা কৰিছিলোঁ বোলে এইখিনি ধুব লাগিব এই আমাক ধুৱাব বোলে প্ৰবাল এফালে প্ৰবালকে মোকে ধুৱাব বোলে ই নুধুৱাই বোলে এইফালে কি ৰাহুলে কি কৰিব ৰাহুলে নুধুৱে নেকি ৰাহুলে চাউল ৰাহুলে চাউল ধুব এইফালে মাধৱে মানে আমাক কাম কৰা আছে আলহীক কাম কৰা আছে কাঁহী বাতি ধুব লাগিব এইফালে ৰাহুলে চাউল হেৰি কৰিব ধুব ই বোলে একো নকৰে বোলে আজি আমাক ভাত বনাব কেনেকুৱা গেলে ভাত বনাব লাগিব তই চব্জি বনাব লাগিব তেনেকৈ মানে আলহী আহিলে এনেকৈ কৰিব লাগে তেতিয়া আলহী বেছি আহে লগৰবোৰ বেছি আহিব এনেকুৱা কৰিব লাগে তেতিয়া কাম কৰিব লাগে মানুহে কাম কৰাটো ভাল কথা মাধৱ এইফালে চোৱা কি কৰি আছে ৰাতিপুৱাই মানে ফেচবুক নেকি ৰাহুল কি কৰিছে বনাইছা নেকি ৰাতিপুৱা বনাইছা যে কেলে কিবা কাম আছে নেকি সোনকালে যাব নেকি চাহ বনাইছা নেকি মই ভাত বনাইছোঁ বুলি আহিছোঁ এইফালে চাহ ৰেডি হৈ গৈছে আমাৰ ৰাহুলে বনাইছে থেংক ইউ ৰাহুল চাহ বনোৱাৰ বাবে আৰু দেখাই আছোঁ ভিডিঅ'টো এনে কিবা কিবি চাই থাকিব মাধৱ আকৌ হৈ গৈছা যে গোটেইকেইটা উঠি কিনে যাবা মই অলপ শুই ৰ'বা মই শুই দিওঁ মই আকৌ শুই দিওঁ গোটেইকেইটা এতিয়া যাব ওলাইছোঁ এইফালে প্ৰবাল আছে এইফালে ৰাহুল যায়গৈ ৰাহুল মাধৱে থৈ আহেগৈ ৰাহুলক আৰু আমিকেইটা একেলগতে ওলাই যাওঁ বোলা যোৱা নেকি ৰাহুল আকৌ কেতিয়াবা লগ পাম হা গোটেইকেইটা এতিয়া ওলাই যাওঁ এইফালে মাধৱে ৰাহুলক থৈ আহেগৈ ৰাহুল যোৱাগৈ ন হা ৰাহুল যোৱাগৈ আকৌ কেতিয়াবা লগ পাম ভালকেনে আৰু গোটেইকেইটা যাওঁ এতিয়া বোলা এই আগত আমি এতিয়া গৈ আছোঁ ৰাহুলক খোৱা হৈ আহি পাই গ'লোঁ সেই হিৰকহঁতৰ ঘৰত শ্বুটিং হ'ব এতিয়া অলপ দেৰিকৈ অলপ কথা আলোচনা কৰি শ্বুটিং কৰা আমাৰ ব্ৰ লগ পালোঁ কিষাণ চিনেমা শ্বুটিং হ'বনে আজি চিনেমা শ্বুটিং হ'ব আমাৰ বৰ্তমান এতিয়া আমি ৱাটাৰ ছাপ্লাই যাবৰ কাৰণে ওলাইছোঁ তাত এটা কাম আছে ৱাটাৰ ছাপ্লাই যাম তাৰপিছত আহি কথা পাতিম আৰু শ্বুটিং হ'ব কিবা কিবি সেইফালে হিৰকো আছে হিৰকে হিৰক কেনেকুৱা লাগিছে শ্বুটিং কৰি ভাল লাগিছে নতুন এটা প্ৰজেক্ট কৰি আছোঁ অলপ মানে মানুহে মেছেজ পোৱা ধৰণৰ বনাব বিচাৰিছোঁ আগৰটো কমেডি বনাইছোঁ এইবাৰটো কমেডি নহয় মানে এইবাৰ ছিৰিয়াছ কাহিনী বৰ্তমান মানে লাইফত চবৰে ঘটি থকা কাহিনীৰ ওপৰত বনাব বিচাৰিছোঁ মানে ল'ৰাৰ যিবিলাক নিবনুৱা সমস্যাৰ ওপৰত অলপ বনাব ট্ৰাই কৰিছোঁ ফাৰ্ষ্ট্ৰেশ্যন ডিমাগৰ যেনেকুৱা মানুহৰ চলি আছে সেইখিনি অলপ মানে মানুহৰ আগত উপস্থাপন কৰিব বিচাৰিছোঁ চাওঁ ভাল পাব বুলি আশা কৰিছোঁ সকলোৱে চাই থাকিব থেংক ইউ সকলোৱে চাব নতুন অভিজ্ঞতা নতুন এটা কাম হাতত লৈছোঁ গোটেইকেইটাই সকলোৱে মৰম দিব আৰু লাইক কমেণ্ট সেইবোৰ কৰি দিব কি কৰিব লাগে সকলোৱে চাব নতুন এটা প্ৰজেক্ট হয় অলপ কষ্ট হৈছে দিনে ৰাতিয়ে শ্বুটিং কৰিব লগা হৈছে অলপ কষ্ট আছে প্ৰবাল আহি আছে প্ৰবাল আহি আছে প্ৰবালো কৰিব
এটি শ্বুট কৰিব আনিছে কোটা আহি আছোঁ শ্বুটিং হ'ব লাহেকৈ অলপ কথা বতৰা পাতিলোঁ এইফালে গৈ আছোঁ তাকেতো ৰাতি কৰিবলগীয়া হৈছে ৰাতি এদিনা কৰিছোঁ কালি ৰাতি হ'ল অলপ দেৰি হ'ল ৰাস্তাৰ মাজত কৈছোঁ বহুত ৰিক্সতো কৰা হৈছে বেলেগ গাঁৱত কৈছোঁগৈ ৰিক্সো ল'ব লগা হৈছে চ' সকলোৱে চাই থাকিব ব্লগটো ভাল পালে লাইক কৰি দিবা কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ লাভ ইউ অল